kedamtang thang ni phai kre ke thomarni Dispur along 15 Assam Legislative Budget season ki do bomahut lakha kre ner ke Bharaghat MLA Dorsing Ranghang pen Karbianglong la pen di Mahasau district atum ajir dingklui pen akemang article 244A aputhaglam the kapaklang dun আমি আশা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু বিজেপি চৰকাৰৰ নেতৃত্বত আমি দীৰ্ঘদিনে আজি কাৰ্বি আংলঙৰ ৰাইজ ডিমা হাছাওৰ ৰাইজ যি ডিমাণ্ড যি প্ৰাপ্য ভাৰতৰ সংবিধানত লিপিবদ্ধ হৈ থকা 244 ধাৰা আমি বিনা আন্দোলনত আমি শান্তিভাৱে আমি সেইখিনিও ৰূপায়ণৰ কাৰণে আমি সক্ষম হ'ম বুলি মই আশা কৰিছোঁ। তাৰোপৰি মই সদনৰ অনুমতি সাপেক্ষে তেওঁৰ আৰু 2-3 মিনিটমান আছে বক্তব্যটো শেষ কৰিবলৈ কাৰণে গতিকে মই আশাবাদী আৰু কাৰ্বি আংলং ৰাইজক মই এই পবিত্ৰ সদনৰ পৰা মই আহ্বান কৰিব বিচাৰিছোঁ আমি যি ধৰণে অসম চৰকাৰৰ পৰা কাৰ্বি আংলং ৰাইজৰ কাৰণে নিজস্ব বাজেট প্ৰস্তুত কৰিবলৈ আৰু MLA এটা সিট ST সংৰক্ষিত যিটো সিট আমি পাবলৈ সক্ষম হৈছে ই আমি ভাবিব লাগিব নিশ্চিতভাৱে ই আমাক যথেষ্ট মৰম কৰিছে উন্নয়ন হ'বলৈ কাৰণে আমাক হা সুবিধা দিছে সুযোগ দিছে গতিকে নিশ্চিতভাৱে আমাৰ চৰকাৰে আমাৰ CM ছাৰে এই পবিত্ৰ সদনে নিশ্চিতভাৱে 244 ধাৰা ৰূপায়ণৰ ক্ষেত্ৰতো তেওঁলোকে সহায় সুবিধা আগবঢ়াব আৰু আমি অপেক্ষা কৰিব লাগিব আমি শান্তিভাৱে আমি আমালোকৰ ৰাজনৈতিক কাম কাজ আমি আগবঢ়াই লৈ যাব লাগিব গতিকে মই আৰু বিশেষ বক্তব্য ৰাখিবলৈ নাই যে এই বিত্ত বছৰ আৰু যোৱা বিত্ত বছৰ একাধিক্ৰমে নৰ্মেল বাজেটত বৰ্ধিত কৰি আহি লগতে ইকনমিক পেকেজ দি পাহাৰৰ এলেকাৰ উন্নয়নৰ কাৰণে যি পদক্ষেপ লৈছে মই পুনৰবাৰ বিত্তমন্ত্ৰীক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকক দুয়োজনকো মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাৰ্বি আংলং ৰাইজ হৈ মই ধন্যবাদ জ্ঞাপন কৰি মই বাজেটত মই বিশেষকৈ অসমত থকা পাহাৰৰ এলেকাৰ কথা মই উন্নয়নৰ কথা মই ক'বলৈ গৈ আছোঁ যোৱা বিত্ত বছৰ আৰু এই বিত্ত বছৰ একাধিক্ৰমে নৰ্মেল বাজেট বৰ্ধিত কৰি লগতে ইকনমিক পেকেজ দি পাহাৰৰ এলেকাত সৰ্বাংগীন উন্নয়নৰ কাৰণে যি বাজেট প্ৰস্তুত কৰিছে নিশ্চিতভাৱে পাহাৰৰ এলেকাত আগৰ তুলনাত দ্ৰুতগতিভাৱে উন্নয়ন সম্ভৱ হ'ব গতিকে মই পুনৰবাৰ আমাৰ বিত্তমন্ত্ৰীক মহোদয়ক মই পাহাৰৰ ৰাজ্যৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এই চৰকাৰৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰৰ নেতৃত্বত কাৰ্বি আংলঙত আমি MOU MOS 2021 MOSৰ যোগেদি আমি শান্তি স্থাপন কৰিব পাৰিছোঁ কাৰ্বি আংলঙত এতিয়া শান্তি হৈ উঠিছে কাৰ্বি আংলঙত এতিয়া দ্ৰুতগতিভাৱে উন্নয়ন হৈছে গতিকে আপোনালোকে নিশ্চিতভাৱে গম পাইছে বহুতে কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও আপোনালোকে ভ্ৰমণ কৰিছে আগৰ তুলনাত এতিয়া বহুতো উন্নয়নমূলক কাম কাজ হৈ উঠিছে গতিকে আজি মই এই পবিত্ৰ সদনত এই MOUৰ চুক্তিৰ যোগেদি আমি কাৰ্বি আংলঙত বহুতো ইনফ্ৰাষ্ট্ৰাকচাৰ পাবলৈ সক্ষম হৈছে বিশেষভাৱে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ হিচাপে ভেটেৰিনেৰী কলেজ আমি পাবলৈ সক্ষম হৈছে এগ্ৰিকালচাৰ কলেজ আমি পাবলৈ সক্ষম হৈছে আৰু ফৰেষ্ট কলেজ আমি পাবলৈ সক্ষম হৈছে আৰু ডিগ্ৰী কলেজ পুনৰ ৱেষ্ট কাৰ্বি আংলঙত দিয়াৰ কাৰণে আমি সংস্থাপন কৰাৰ কাৰণে আমি এই চৰকাৰৰ পৰা আমি এই সুযোগ সুবিধাবিলাক পাইছোঁ আৰু লগতে আমি বহুতো আসাম মালাৰ যোগেদিয়ে হওক বা SOPD MLA সকলৰ যোগেদিয়ে হওক ৰাস্তা পদূলি আগৰ তুলনাত আমি বহুতখিনি উন্নয়নমূলক কাম কাজ কৰিব পাৰিছোঁ আমি সকলো সময়ত মই সকলো মেল মিটিঙত কৈ থাকোঁ আগত কাৰ্বি আংলঙৰ পৰা যিসকল MLA এই সদনত প্ৰতিনিধিত্ব কৰে তেওঁলোকে কনষ্টিটুৱেঞ্চি MLA কনষ্টিটুৱেঞ্চি ডেভেলপমেণ্টৰ বাহিৰত কোনো এটা আঁচনি উন্নয়নমূলক কাম কাজ কৰাৰ কাৰণে সুযোগ সুবিধা নাপায় কিন্তু
এই বিজেপি চৰকাৰৰ সময়ত কাৰ্বি আংলঙৰ পৰা যিসকল MLA প্ৰতিনিধিত্ব কৰিছে সমস্ত 126টা MLA সমষ্টিৰ MLA-সকলৰ লগত কাৰ্বি আংলং অট'নমাছ কাউন্সিল EM-CM সকলৰ লগত আমি একেকাৰ কৰি উন্নয়নমূলক কাম কাজ কৰিবলৈ কাৰণে সক্ষম হৈছোঁ। গতিকে মই এই পবিত্ৰ সদনত আমি আহিবলগীয়া দিনত আমি দ্ৰুতগতিভাৱে পাহাৰৰ এলেকাত কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওত আমি উন্নয়ন আমি সম্ভৱ কৰিব পাৰিম। মই এই পবিত্ৰ সদনত এই বাজেটত কাৰ্বি আংলং বিশেষকৈ তাৰালাংছৰ কথা উল্লেখ কৰি কাৰ্বি আংলঙৰ কাৰ্বিসকলৰ ভাষা সংস্কৃতি সাজপাৰ ইত্যাদি বিশ্ব দৰবাৰত যাতে সংৰক্ষিত হ'বলৈ কাৰণে যাতে যিখিনি আহিবলগীয়া দিনত আমি কৰণীয় আছে সেই কৰণীয়খিনি সম্পূৰ্ণ কৰিবলৈ কাৰণে আমি বিশ্ব দৰবাৰত আমি লৈ যোৱাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা যিখিনি আমালোকক সহায় সহযোগিতা আগবঢ়াইছে আৰু বাজেটত যে 3 কোটি টকা ধাৰ্য কৰি আমাৰ তাৰালাংছৰ কাৰ্বিসকলৰ ভাষা সংস্কৃতি সাজপাৰ ইত্যাদি উন্নয়নৰ কাৰণে যি আমাক সহায় সহযোগিতা দিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্বি আংলং ৰাইজক। আৰু এইখিনিত মই এটা কথা ক'ব লাগিব যে যোৱা বিত্ত বছৰৰ পৰা বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলক নিজস্ব হিচাপে নৰ্মেল বাজেটৰ টকা খৰচ কৰাৰ কাৰণে যি ইণ্ডিপেণ্ডেণ্ট যি স্বায়ত্ত সাহিত্য দিছে যি অটনমি যিটো দিছে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু আমি বিনা আন্দোলনত আমি পাবলৈ সক্ষম হৈছে। আৰু মই এই পবিত্ৰ সদনত কাৰ্বি আংলং ৰাইজ হৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰক যে এছেম্বলি অসমৰ ভিত্তিত যি এছেম্বলি আসন ডিমিলিশ্যনৰ সময়ছোৱাত কাৰ্বি আংলঙৰ কাৰণে আমি MLA এটা ST সংৰক্ষিত চিট আমি পাবলৈ সক্ষম হৈছে। এইটো চিট আমি বিনা আন্দোলনত আমি পাবলৈ সক্ষম হৈছে। গতিকে মই আশাবাদী আহিবলগীয়া দিনত বহুতো ৰাজনৈতিক সমস্যা আছে কাৰ্বি আংলঙত। কাৰ্বি আংলঙৰ ৰাজনৈতিক সমস্যা হিচাপে যিসকল অসমৰ যি অসমৰ ৰাইজৰ যি প্ৰাপ্য আৰু সাংবিধানিকৰ যি প্ৰাপ্য আমি আশা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু বিজেপি চৰকাৰৰ নেতৃত্বত আমি দীৰ্ঘদিনীয়া যি কাৰ্বি আংলঙৰ ৰাইজ ডিমা হাছাওৰ ৰাইজ যি ডিমাণ্ড যি প্ৰাপ্য ভাৰতৰ সংবিধানত লিপিবদ্ধ হৈ থকা 244 ধাৰা আমি বিনা আন্দোলনত আমি শান্তিভাৱে আমি সেইখিনিও ৰূপায়ণৰ কাৰণে আমি সক্ষম হ'ম বুলি মই আশা কৰিছোঁ। তাৰোপৰি মই সদনৰ অনুমতি সাপেক্ষে তেওঁৰ আৰু 2-3 মিনিটমান আছে বক্তব্যটো শেষ কৰিবলৈ কাৰণে। গতিকে মই আশাবাদী আৰু কাৰ্বি আংলং ৰাইজক মই এই পবিত্ৰ সদনৰ পৰা মই আহ্বান কৰিব বিচাৰিছোঁ আমি যি ধৰণে অসম চৰকাৰৰ পৰা কাৰ্বি আংলং ৰাইজৰ কাৰণে নিজস্ব বাজেট প্ৰস্তুত কৰিবলৈ আৰু MLA এটা চিট ST সংৰক্ষিত যিটো চিট আমি পাবলৈ সক্ষম হৈছে ই আমি ভাবিব লাগিব। নিশ্চিতভাৱে ই আমাক যথেষ্ট মৰম কৰিছে, উন্নয়ন হ'বলৈ কাৰণে আমাক সা সুবিধা দিছে, সুযোগ দিছে। গতিকে নিশ্চিতভাৱে আমাৰ চৰকাৰে আমাৰ CM ছাৰে এই পবিত্ৰ সদনে নিশ্চিতভাৱে 244 ধাৰা ৰূপায়ণৰ ক্ষেত্ৰতো তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব আৰু আমি অপেক্ষা কৰিব লাগিব। আমি শান্তিভাৱে আমি আমালোকৰ ৰাজনৈতিক কাম কাজ আমি আগবঢ়াই লৈ যাব লাগিব। গতিকে মই আৰু বিশেষ বক্তব্য ৰাখিবলৈ নাই যে এই বিত্ত বছৰ আৰু যোৱা বিত্ত বছৰ একাধিক্ৰমে নৰ্মেল বাজেটত বৰ্ধিত কৰি আহি লগতে ইকনমিক্স পেকেজ দি পাহাৰৰ এলেকাত উন্নয়নৰ কাৰণে যি পদক্ষেপ লৈছে মই পুনৰবাৰ বিত্তমন্ত্ৰীক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক
তেওঁলোকক দুয়োনকো মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাৰ্বি আংলং ৰাইজ হৈ মই ধন্যবাদ জ্ঞাপন কৰি মই মোৰ এই বাজেট সমৰ্থনত মই পুনৰবাৰ সমৰ্থন জনাই মই মোৰ বক্তব্য সামৰিছোঁ।